নমস্কাৰ মই বিপুল বৰুৱা আৰু মই আজি আছো ট্ৰেইন ষ্টেচন ট্ৰেইন ৰাস্তাই গৈ আছো আৰু এনেকুৱা এখন ডাঙৰ চাহ বাগিচা আছে চাহ বাগান তাতে গৈ আছো আৰু আজি কোনো নাই অকলে আহিছো ফেমিলিৰ লগত অহা নাই ফ্ৰেণ্ডৰ লগত অহা নাই অকলে আহিছো আজি দে আৰ এইখিনি জেগা কিবা দৰাংগিৰি এইফালে চাইডত থৈ সময় আহিলোঁ তাৰপিছত এনেকৈ পাওঁ আৰু অলপমান আৰু এখন ট্ৰেইন ৰাস্তা তাৰপিছত আৰু সিখন দুখন আজিকালি হয়নে তাৰপিছত কেনেকুৱা লাগছে ভাল লাগব দিয়া আৰু এতিয়া আহিম পালোঁ আমি চাহ বাগানবিলাক গাছবিলাক কাটছে আৰু সেইফালে বাৰু কটা নাই যিমানখিনি পাৰে সিমান দুখম আৰু দে আজি চাহ বাগান প্ৰথম যাত্ৰা আৰু প্ৰথমবাৰ আহিছোঁ চাহ বাগানত কেনেকুৱা লাগছে কমেণ্ট কৰি জনাব আৰু এতিয়া ব্লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু সেইফালে চাইডত কাটিছে তাৰপিছত এইখিনিৰ মাজতে অলপমান আছে সেইখিনিকে বাৰু দুখাই দিওঁ আৰু এইটো হ'ল চাহ বাগিচাত ৰুখ আখৰ এনেকৈয়ে কিবা কিবি আছে এইবিলাক বাকী বস্তু তাৰপিছত এইবিলাক হ'ল কিবা চকৰা আৰু এইবাৰ হ'ল এইগিলা কাটিছে তাৰপিছত অলপ সিফালে যাওঁ অলপ ৰাস্তা আছে ৰাস্তাৰ মাজে যাওঁ আজি চাহ বাগান দেখুৱাই আছোঁ আপোনালোকক আৰু সেইখন হ'ল ট্ৰেইন ৰাস্তা এইফালে হ'ল একদম মানে গুৱাহাটী আৰু এইফালে হ'ল গোৱালপাৰা এতিয়া চাই লওক বঢ়িয়া আৰু অলপ দেখুৱাই আছোঁ সেইফালে যাই কিনে কি হয় কি নহয় আৰু এনেকৈ এইফালে এটা ৰাস্তা তাৰপিছত এইফালে এটা ৰাস্তা অলপ এইফালে যাওঁ তাৰপিছত এনেকৈয়ে চাওক না কি ভিউজ বঢ়িয়া আৰু এনেকৈয়ে চাহ বাগানৰ মাজে গৈ আছোঁ আৰু এইবিলাক হ'ল চাহ বাগিচাৰ পাত এনেকৈ আৰু এইবিলাক আগগিলা এনেকৈ ছিঙি লৈ যায় আজিকালি বাৰু এইবিলাক কাঢ়ি থৈছে তাৰপিছত নতুন যেতিয়া বৰষুণ দিব পানী পৰিব তেতিয়া বহাগ মানলৈকে বঢ়িয়া হ'ব পাতবিলাক আৰু এনেকৈ কেনেকৈ বা কৰে মই নাজানো এইবিলাক কাঢ়ি নি পেলাই কিবা কেনেকৈ বা চাহ বনায় চাহপাত মই নাজানো তাৰপিছত তাকে এইবিলাক চাহ বাগিচা বঢ়িয়া এনেকুৱা ভিউজ যে মই আজি ভবাই নাই কেনেকুৱা হ'ব এনেকুৱা হ'ব যে ভাল হ'ব মই ভাবিছিলোঁ সৰু নেকি কিন্তু বাগানখন ডাঙৰ মোৰ খুব বেছিয়ে ভাল লাগিছে ইয়াত আহি আৰু আপোনালোকে আহিব দনাগিৰি হিটলৰ চাইডৰ পৰা এনেকৈ আহি আকাতেৰে সোমাব ধূপধাৰাৰ পৰা আহি আৰু ট্ৰেইন এখন আহি আছে দেখা পাবা তোমালোকে কি জানো ট্ৰেইন আহি আছে চাবা ইমান ধুনীয়া ভিউজ হয়নে আৰু ট্ৰেইনখন চাওক ট্ৰেইন গৈ আছে গোৱালপাৰাৰ পৰা গুৱাহাটী এইফালে যিমান দূৰ পাৰে সিমান দূৰ যাব আৰু এয়া হ'ল ট্ৰেইন আৰু এইবিলাক ভিউজ চাৰিওফালে খুব বঢ়িয়া আৰু এতিয়া অলপ ফটো উঠোঁ তাৰপিছত ফটো উঠি পেলাই আপোনালোকৰ ফেচবুক বা ইনষ্টাগ্ৰামত মই আপলোড দিম
আৰু আপোনালোকে চাই পিনে লাইক কৰিব ফেচবুকত লাইক কৰিব কমেণ্ট কৰিব আৰু ভিডিঅ'টো কমেণ্ট কৰিবা যিমান পাৰা সিমান কমেণ্ট কৰিলে ভাল লাগে আৰু বেছিভাগ মই কওঁ ছোৱালীৰ বিষয়ে ছোৱালীবিলাকে মোৰ ভিডিঅ'ত কিন্তু কমেণ্ট নামাৰে আৰু কমেণ্ট নামাৰে মানে ভিডিঅ'টো নাচাই যেনিবা তাৰপিছত ল'ৰাবিলাকে অলপ এটা দুটাকৈ কমেণ্ট মাৰে ভাল লাগে আৰু কিবা এটা কমেণ্ট মাৰিলে আৰু কমেণ্ট মাৰিবা আৰু লাইক কৰিবলৈ নাপাহৰিব আৰু শ্বেয়াৰটো কৰিবলৈ নাপাহৰিব আৰু লগতে ঘণ্টাটো বজাই দিবলৈ নাপাহৰিব আৰু এতিয়া অলপ সিফালে যাওঁ এনেকৈ মই অলপ দেখুৱাই দিছোঁ তাৰপিছত আৰু এনেকুৱাই আৰু চাহ বাগান খুব বেছি ভাল লাগছে আৰু আপোনালোকে আহিব আৰু দেখুৱাই দিছোঁ অলপ ভিউজবিলাক চাৰিওফালে গছ ডাঙৰ আৰু তাৰ মাজে তলে এইবিলাক গোটাই চাহ বাগিচা এদিন বাৰু কাঢ়িবলৈ অহা নাই মানুহ চানুহবিলাক অহা নাই তাৰপিছত এনেকুৱাই আৰু দে আৰু মই ইমান ইয়াৰ বিষয়ে নাজানো তাৰপিছত এতিয়া চাহ বাগানক বাই দিলোঁ আৰু সকলোকে মোৰ চেনেলত যোনে নতুনকৈ আহিছে ছাবস্ক্ৰাইব এটা কৰি থৈ দিবা লাইকবোৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব একেবাৰে ক'লোঁ মোৰ ভাগ অলপমান কৈ দিওঁ বেছিভাগ মোৰ ভিডিঅ'ত মইতো কৈছোঁৱে ল'ৰাবিলাকৰ ফালৰ পৰা এটা দুটা আহে কমেণ্ট কিয় নকৰে কমেণ্ট কৰিব লাগে আপোনালোকৰ মোৰ তেতিয়াহে মনটো ভাল লাগিব বা কেনেকুৱা হৈছে কেনেকুৱা হোৱা নাই কোনে কমেণ্ট নকৰে মই কেনেকৈ বুজি পাম কাৰ মনত বা কি আছে কাৰ বা কি ক'বলৈ মন আছে সেইটো ক'বা আৰু এইখিনিয়ে বেছি দীঘলীয়া নকৰোঁ দীঘলীয়া কৰিলেতো বহুত দীঘল হৈ যাব একে ফিল্ম নিচিনা 1 ঘণ্টা 2 ঘণ্টা সেইবাবে আৰু মই ইমান দীঘলীয়া নকৰোঁ এতিয়া এইখিনিতে বাই আৰু ছাবস্ক্ৰাইব লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব এতিয়া চাহ বাগানক বাই দিলোঁ আৰু সকলোকে মোৰ ফালৰ পৰা বাই দিলোঁ অ'কে বাই